চাই আছো কলকাতাত এইবাৰ পূজা আপোনালোকক দেখাও ময়ো চাও না কি কলকাতাত পূজা এইবাৰ পাক্কা দিয়ক না কি আৰু এইটো টপিকতে ৰিয়েক্ট কৰি বিকাশ চেত্ৰীয়ে তেওঁ ইনষ্টাগ্ৰাম একাউণ্টত এই বুলি লিখিলে যে নমস্কাৰ বন্ধু বান্ধৱীসকল মই অক্ষয় আৰু আপোনালোকে চাই আছে অক্ষয় ষ্টুডিঅ' ইউটিউব চেনেল অকণমান আলটোবাৰ লগত আনপাতি ষ্টাৰ্ট কৰোঁ আজি আমাৰ নিউজসমূহ আৰু আজি ভিডিঅ'টোত আপোনালোকে চাউণ্ড কোৱালিটি ইমান ভাল নহ'ব পাৰে তাৰ বাবে মোক আপোনালোকে ক্ষমা কৰি দিব আজি আমাৰ ফাৰ্ষ্ট নিউজটো আছে দা UK07 ৰাইডাৰ আৰু বিশাল দাসৰ ফালৰ পৰা বিশাল দাসে দা UK07 ৰাইডাৰ এখন ৱাল পেইণ্টিং বনাইছিল নগাঁও জিলা মাছমজিদ আৰু কেইদিনমান আগতে কেইজনমান লোকে এই ৱাল পেইণ্টিংখনত পিক পেলাই থৈ গৈছিল আৰু এইটো টপিকতে ৰিয়েক্ট কৰি বিকাশ চেত্ৰীয়ে তেওঁ ইনষ্টাগ্ৰাম একাউণ্টত এই বুলি লিখিলে যে এইটো বেয়া হৈছে ইমান কষ্টকে বনাইছে আৰু তাত গৈ পিক পেলাইছে কি বুলি কম নো ৱৰ্ডছ আৰু এইটো টপিকৰ ওপৰত যদি মোৰ অপিনিয়ন দিবলৈ যাওঁ তেতিয়াহ'লে এইটো খুবেই বেয়া কথা হৈছে কাৰণ এখন ৱাল পেইণ্টিং বনোৱা লোকজনেহে গম পায় তেওঁ বনোৱা যদি এখন ৱাল পেইণ্টিঙত এনেদৰে পিক পেলায় তেতিয়াহ'লে তেওঁ কিমান কষ্ট পায় कैसे कैसे लोग रहते हैं यार यहाँ पर আৰু আপোনালোকৰ যদি অসমখন চাফা কৰিবলৈ মন আছে তেতিয়াহ'লে এইবিলাক কৰা বন্ধ কৰিব লাগিব এইটো কিন্তু অকল মোৰ অপিনিয়নহে যদি আপোনালোকৰ এইটো টপিকৰ ওপৰত কিবা ক'বলগীয়া আছে মোৰ কমেণ্ট বক্সত এটা কমেণ্ট কৰি জনাই দিব চ' আগবাঢ়িছোঁ আজি আমাৰ নেক্সট নিউজটো ফালে আজি আমাৰ নেক্সট নিউজটো আছে মিষ্টাৰ ৰাজা ফালৰ পৰা আপোনালোকে যদি মোৰ এইটো ভিডিঅ' চাইছে তেতিয়াহ'লে আপোনালোকে জানে যে মই এইটো ভিডিঅ'ত কৈছিলোঁ মিষ্টাৰ ৰাজাই এটা ৰাইড ষ্টাৰ্ট কৰিব আৰু ৰাইডটো ক'ৰ পৰা ক'লৈকে হ'ব এইটো তেওঁ কোৱা নাছিল সেইবাবে মই আপোনালোকৰ আপডেটটো দিয়া নাছিলোঁ আৰু মই কৈছিলোঁ যে তেওঁক যদি কিবা আপডেট দিয়ে মই আপোনালোকক মোৰ ভিডিঅ'ৰ জৰিয়তে জনাই দিম চ' মিষ্টাৰ ৰাজাই কালি এটা ইনষ্টাগ্ৰাম ষ্টৰি আপলোড দিছিল আৰু ষ্টৰিটোৰ পৰা আমি জানিব পাৰিছোঁ যে তেওঁ ৰাইডটো কৰিব অসমৰ পৰা কলকাতালৈ চ' তেওঁ ষ্টৰিটোত কি কৈছিল আপোনালোকে শুনি লওক ভালে আছেনে বোলো সকলো মানে কি হৈ গ'ল যিহেতু পূজা আহি আছে গতিকে পূজাৰ স্পেচিয়েল কিছুমান ভিডিঅ' বনাম বুলি ভাবিছোঁ আৰু আপোনালোকে অসমৰ পূজা চায়ে আছে গতিকে এবাৰ অসমীয়াত আমি এবাৰ কলকাতা আৰু মোক এই ৰাইডটোত সহযোগ কৰিব আমাৰ ৰাণী পূৰা ৰেডি হৈ আছে আৰু ৰাণীৰ মানে এবাৰ লুকছ বদলাই দিম মানে অলপ মানে ৰাণীৰ বেলেগ হৈ যাব কেইদিনমান পাছত আপোনালোকে দেখা পাব অলপ দিন পাছত ৰাণী পূৰা চিন আপোনালোকে মিষ্টাৰ ৰাজা কথাখিনি শুনিলে চ' আগবাঢ়িছোঁ নেক্সট নিউজটো ফালে আজি আমাৰ নেক্সট নিউজটো আছে ডিম্পু বৰুৱাৰ ফালৰ পৰা ডিম্পু বৰুৱাই কালি এটা ভিডিঅ' আপলোড কৰিছিল আৰু ভিডিঅ'টোৰ পৰা আমি জানিব পাৰিছোঁ যে ডিম্পু দা অতি সোনকালে গৈ আছে কলকাতা আৰু ডিম্পু দাই কলকাতা যোৱা কথানো কি ক'লে সেই ভিডিঅ'টো এটা সৰু ক্লিপ আপোনালোকক দেখুৱাই দিছোঁ আৰু যদি সম্পূৰ্ণ ভিডিঅ'টো চাব বিচাৰে লিংক ডিছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে গৈ চাব পাৰে হেপী পূজা পূজাৰ শুভেচ্ছা থাকিল আৰু এইবাৰ পূজাত চাগে মই কলকাতা যাম ৰ'ব কাৰণ ইয়াত পূজা বহুত চালোঁ জন্মৰ পৰা ইয়াতে চাই আছোঁ কলকাতাত এইবাৰ পূজা আপোনালোককো দেখাও ময়ো চাওঁ না কি কলকাতাত পূজা এইবাৰ পাক্কা দিয়ক আৰু আজিৰ ভিডিঅ'টোত আপোনালোকে মোক কথা কোৱা স্পীডটো অলপ বেছি পাব পাৰে তাৰ বাবে মোক আপোনালোকে ক্ষমা কৰি দিব আজিৰ দিনটো নিশ্চয় এইকেইটাই আছিল যদি আপোনালোকে আজিৰ ভিডিঅ'টো চাই কিবা অলপ জানিব পাৰিলে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰক আপোনালোকৰ বন্ধুবৰ্গলৈ এই ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিব আপোনালোকৰ এই ভিডিঅ'টোৰ প্ৰতি মতামত কি আছে তলত এটা কমেণ্ট কৰি জনাই দিব আৰু যদি আপুনি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো ভিজিট কৰিছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থৈ দিব আৰু এইটো মোৰ ইনষ্টাগ্ৰাম আইডি আৰু তলত লিংকটো দিয়া আছে আপোনালোকে যদি মোক এতিয়ালৈকে ফ'ল' কৰা নাই ইনষ্টাগ্ৰামত তেতিয়াহ'লে ফ'ল' কৰি ল'ব পাৰে আৰু আপোনালোকৰ যদি কিছুমান নিউজ থাকে মোৰ ইনষ্টাগ্ৰাম আইডি দিব পাৰে মই আপোনালোকক সম্পূৰ্ণ ক্ৰেডিট দিবলৈ চেষ্টা কৰিম